সৰুতে যেতিয়া আমি সৰু আছিলো ইমান মান থাকোঁতে আমি ঘৰৰ পৰা নিলৈ লাষ্টৰ দিনা হলিত নালাত জুবৰাবই নেকি কোনোবাই হেল্ল' গাইছ মই কনক এই দিনটোত মুখখন কিন্তু বগা হৈ থাকিব নোৱাৰে দেই একদম কালাৰিং হৈ থাকিব লাগিব অদ্ভুত আজিৰ দিনত কিন্তু কাকো কোনো চিনি নাপায় দেই কিন্তু আজি হলি যে কাৰ ক'ত পৰা ক'ত হৈছে স্কেনিং কৰিব লগা হৈছে চিনাক্ত কৰিব কাৰণে কিন্তু আমি এই হলি বুলি একমাহ আগৰ পৰা প্ৰিপেয়াৰ হৈ থাকো কেনেকা হলি লগাম শংকৰ সৰি আমাৰ কিন্তু বিস্কুট চুৰে কিন্তু বেলেগ আপিলে হলি খেলি ভাল পায় দেই ল'ৰা কিন্তু ইমান ইণ্টাৰেষ্ট নাই হলি লগোৱা কিন্তু সঁচা কিন্তু ছোৱালীত হলি খেলি কিবা এটা ইণ্টাৰেষ্ট আছে আপুনি কওকচোন হয় নে নহয় আমাৰ চাকালত কিন্তু হলি লাগে কিন্তু বেলেগ ভাল লাগে দেই মানুহটো সৰু সৰু না কিন্তু বয়স কিমান জানে 12 একেবাৰে হনুমান হেন কৈ দিছিলো মুখখন তাৰমানে মই যিমানে চাফা কৰি সিমানে হলি লাগে ইয়াকে কোৱা হয় আচল হল এই পানী খেলা জছটো উঠি গেলে কিন্তু বৰ বেয়া আজিৰ দিনত কিন্তু আমাৰ কাষেদি এটা কোনো মানুহ যাব নোৱাৰে চাফ চিকুণ হৈ থকা তাক খেদি খেদি হয়তো পানী মাৰিম হয়তো হলি লাগাম কিন্তু ছাবস্ক্ৰাইবটো কৰি দিব দেই 400 হ'ব যায় আছে ছাবস্ক্ৰাইবাৰ